गसाइगावनि बाबुबिलाव दिनै बिटिआर सरकारनिफ्राय अनसाय बिथांखिनि गेजेरजों चेक राननानै होदों। बिटिआर ओनसोलनि रायजो राजाफोरखौ रांखान्थियारि बिथिङाव जौगाखांहोनांगौखौ नोजोर लाखिनानै आथिखालनि बिटिआर सरकारा अनसाय बिथांखिनि गेजेरजों माखासे फिसा फिसा फालांगि खालामनानै नखर संसार दैदेनग्रा आइजोफोरनो राङारि अनसुंथाइ हेफाजाब होबोनाय बायदिनो दिनैबो गुमा बियाबनि सिङाव थानाय बाबुबिल कमिटि नब्लाङाव आइजोफोरनो अनसाय बिथांखिनि गेजेरजों सासेयाव 5,000 राङारि अनसुंथाइनि चेक राननानै होनाय जायो। बे चेक राननाय हाबाफारियाव गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारी, बिटिआरनि मावफुं सोद्रोमा उइलसन हास्ता, गुमा बियाबनि टिसिएलसिसिनि मासिगिरि नुर आनसारी बिथांमोनजों लोगोसे इउपिपिएल दोलोनि दैदेनगिरि बिथांमोनखौबो बाहागो लानायखौ नुनो मोननाय जायो। बे हाबाफारिनि गेजेरजोंनो बिटिआर सरकारा रांखान्थियारि बिथिङाव आइजोफोरखौ जौगाहोनो थाखाय माखासे फालांगि खालामनो अनसाय बिथांखिनि गेजेरजों बिटिआर सरकारा बेबायदि राङारि अनसुंथाइ होनाया जोबोद बाख्नायथाव जादों होनना मावफुं सोद्रोमा उइलसन हास्ता बिथाङा प्रमद बर'खौ बाख्नायो। আমাৰ বিটিআৰ সরকার ফালৰ পৰা এটা ফ্লেগশিপ স্কিম লঞ্চ কৰা হৈছিল যাৰ নাম আছিল অনসায় বিথাংকি। আমাৰ বাকি 38খন স্কিমৰ মাজতে এইটো পৰিছে আৰু বহুতখিনি স্কিম আছে। তো এই অনসায় বিথাংকি স্কিমৰ জৰিয়তে আঁচনিৰ জৰিয়তে আমি আমাৰ যিমান সৰু সৰু ভেণ্ডাৰসকল আছে যিবিলাকে দৰিদ্ৰ পৰিয়ালৰ পৰা বিলং কৰে, অলপ ষ্ট্ৰাগল কৰি আছে নিজৰ ব্যৱসায়টো অলপ আগবঢ়াই লৈ যাবলৈ, তো তেখেতসকলক অকণমান সকাহ দিবলৈ, অকণমান ছাপোৰ্ট দিবলৈ আৰু তেখেতসকলে বিজনেছটো যাতে আৰু বেটাৰ কৰিব পাৰে সেইটো কাৰণে আমাৰ চৰকাৰ ফালৰ পৰা আমি প্ৰত্যেক বছৰ 5,000কে চেক দি আছো আৰু গোটেই বিটিচিত প্ৰায় 9,000 প্লাছ মানে ব্যৱসায়ীসকলে, সৰু সৰু ব্যৱসায়ীসকলে যিবিলাকে একদম দৰিদ্ৰ পৰিয়ালৰ তেখেতসকলে সহায় পাই আছে। আজি গুমা সমষ্টিত মই আৰু বিধায়ক ডাঙৰীয়া আমি আজি ইয়াত আহিছোঁ। অহাৰ পিছত ইয়াত আমাৰ চেক বিতৰণ হৈ আছে। অল টুগেডাৰ আমাৰ গুমা সমষ্টিত 388 মানে সৰু সৰু তেনেকুৱা ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে এইটোৰ পৰা লাভান্বিত হ'ব আৰু অহা দিনত এইটো কণ্টিনিউ হৈ থাকিব। যিবিলাকে বাকী থাকিব তেখেতসকলক আকৌ অহা দিনত আমি সম্পূৰ্ণ কৰিম। তো এই মানে স্কিমৰ জৰিয়তে কোনো ক্ষুদ্ৰ বা দৰিদ্ৰ সীমাৰেখাৰ তলত যিবিলাক ব্যৱসায়ীসকল আছে বা সৰু সৰু চাহ দোকানীবিলাক আছে, সৰু সৰু আমাৰ মানে ধৰক মানে চব্জি বেপাৰী কৰে বা সৰু সৰু গুমটি দোকান আছে, তো তেনেকুৱাবিলাকক আপলিফ্ট কৰিবলৈ ভাল এটা মানে তেখেতসকলৰ কাৰণে এটা দিশত আগবাঢ়ি যাবলৈ আমি এইটো প্ৰচেষ্টা হয় বিটিআৰ চৰকাৰৰ আৰু এইটো নিজস্ব স্কিম হয়। তো ইমানখিনি মানুহক আজি দিয়া হ'ল। দেখা গেছে এসটি এসসি ওবিসি চেক বিতৰণ কৰা হৈছে কিন্তু জেনাৰেল কাষ্টত দিয়া হোৱা নাই, এই ক্ষেত্ৰত কি ক'ব? নাই, এতিয়া আমাৰ চৰকাৰ ফালৰ পৰা WPT এণ্ড BCৰ আণ্ডাৰত যিহেতু ফাণ্ডটো এভেইলেবল, এই ফাণ্ডটো এভেইলেবল হৈছে WPT এণ্ড BC। তো আমি জানো যে ৱেলফেয়াৰ অফ প্লেন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ সেইটোৰ ফাণ্ড হয়। তো এইটোৰ কাৰণে এই চেকটো এইটো ডিপাৰ্টমেণ্ট ফালৰ পৰা বিতৰণ হোৱাৰ কাৰণে এইটো মেইনলি ট্ৰাইবেল মানুহ আৰু বেকৱাৰ্ড ক্লাছেছৰ মানুহবিলাকৰ কাৰণে এইটো এলিজিবল। বাকী জেনেৰেল মানুহৰ কাৰণে আমাৰ চৰকাৰে চিন্তাধাৰা কৰি আছে কোনটো দিশত কোনটো ফাণ্ডৰ পৰা আমি দিয়াব পাৰিম তেখেতসকলক, কাৰণ ফাণ্ড এভেইলেবিলিটি আমাৰ প্ৰথমতে ধৰিছিলোঁ যে মেইনলি আমাৰ ট্ৰাইবেল আৰু বেকৱাৰ্ড ক্লাছেছ, কাৰণ তেখেতসকলে মানে কি বুলি কয় আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, আমাৰ যিবিলাক মানে ST মানুহ বা OBC বেকৱাৰ্ড ক্লাছেছৰ মানুহ তেখেতসকলৰ ওপৰত এটা ফ'কাছ থাকে। সেই ফ'কাছ কৰিয়ে সেই ডিপাৰ্টমেণ্টটো বনোৱা হৈছে আৰু সেই ডিপাৰ্টমেণ্ট ফালৰ পৰাই মানে এই অনুদানখিনি দিয়া হৈছে।